নমস্কাৰ 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 আমাৰ বিশেষ অনুষ্ঠান ঢেৰেকণিলৈ মই শ্ৰাৱণ চন্দ্ৰ চৌদাগৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দিনটোৰ বিশেষ এটা বাতৰি হৈছে, বিগ ব্ৰেকিং নিউজটো হৈছে যে আজি অসমৰ প্ৰান্তে প্ৰান্তে মানুহৰ ঘৰে ঘৰে মানুহৰ পকাবিলাক মানুহৰ মজিয়াবিলাক ঘামি গৈছে। কিন্তু কি কাৰণে ঘামিছে, কিয় হৈছে, ইয়াৰ সমাধানৰ উপায় কি, এই সম্পৰ্কে পাতিবলৈ আমাৰ অনুষ্ঠানত আজি গৃহ বিভাগৰ বিশেষজ্ঞ এজন আমাৰ মাজত উপস্থিত আছে, ঘৰগুনা হাজৰিকা। তো প্ৰথমতে আমি ঘৰগুনা হাজৰিকা দেৱক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ঘৰগুনা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ আপোনালোকৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। ঘৰগুনা ডাঙৰীয়া, প্ৰথমে আপুনি কওকচোন বাৰু, আপোনাৰ ঘৰ চম্ভালাৰ ক্ষেত্ৰত অভিজ্ঞতা কিমান দীঘলীয়া, কিমান দিনৰ পৰা আপুনি ঘৰ চম্ভালিছে, ধৰক ঘৰ সৰা পোছা চাফা কৰা ইত্যাদি কামৰ লগত জড়িত? এইটো মোৰ বহুত দীঘলীয়া এটা অভিজ্ঞতা। মোৰ যেতিয়াৰ পৰা বিয়া কৰাইছোঁ তাৰ পিছৰ পৰাই মই এই ঘৰ মোচাৰ পৰা, ঘৰ চাফা কৰাৰ পৰা, ঘৰ সকলো চম্ভালাৰ ক্ষেত্ৰত মোৰ যথেষ্ট অভিজ্ঞতা আছে। মানে আপুনি বিয়া কৰাৰ পিছৰ পৰাই এই কামৰ লগত জড়িত, নহয় জানো? হয় হয়, বিয়া কৰাৰ পিছৰ পৰাই আৰু পত্নীয়ে মৰমতে এইবিলাক কাম মোকেই চম্ভাই দিলে আৰু এই দায়িত্ব পালন কৰি আহিছোঁ আৰু তেতিয়াৰ পৰাই। এতিয়া আহোঁ আজি আমাৰ মূল বিষয়লৈ। আজিৰ দিনটোত সমগ্ৰ অসমতে ঘৰে ঘৰে মানুহৰ কোঠাই কোঠাই যিটো সমস্যাই দেখা দিছে যে ঘৰৰ মজিয়াবিলাক, ফ্ল'ৰবিলাক, টাইলছবিলাক ঘামি গৈছে, তিতি গৈছে, ভিজি গৈছে, পানী পানী হৈ গৈছে। ইয়াৰ মূলতে আপুনি কাৰণটো কি বুলি ভাবে? মোৰ অভিজ্ঞতাৰ পৰা মই যি ভাবিছোঁ, পূৰ্বতে এনেকুৱা হোৱা দেখা নাই, কিন্তু দিনক দিনে ভাৰসাম্যহীনতা হৈ আহি আছে। সেয়েহে এনেকুৱা এটা সমস্যাই দেখা দিছে, এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে বুলি মই ভাবোঁ। ঘৰগুনা ডাঙৰীয়া, অকণমান ৰাইজক যদি বুজাই কয় তেতিয়া ৰাইজৰ সুবিধা হ'ব। হয় হয়, ভাৰসাম্যহীনতা মানে হ'ল আমাৰ দিনক দিনে দেখা পোৱা গৈছে যে ঘৰ ঝাৰু মৰা, ঘৰ মোচা ইত্যাদি ক্ষেত্ৰত পুৰুষৰ সংখ্যা ক্ৰমাবদ্ধ মানে বাঢ়ি বাঢ়ি আহি আছে। যাৰ ফলত আমি ক'ব পাৰি যে ঘৰবিলাকৰ, আমাৰ মজিয়াবিলাকৰ, ফ্ল'ৰবিলাকৰ, টাইলছবিলাকৰ এইবিলাকৰ কন্দন সদায় যদি পুৰুষে তাত ঝাৰু মাৰি থাকে, চাফা কৰি থাকে, মচি থাকে, তেনেহ'লে এইটো এটা আমি কন্দন বুলি ধৰি ল'ব পাৰি। এই ভাৰসাম্যহীনতা কিয় হৈছে বুলি ভাবে আপুনি? এই ভাৰসাম্যহীনতাৰ মূলতে হ'ল আমাৰ মহিলাসকল আজিকালি খুব বেছিকৈ ব্যস্ত থাকিবলগীয়া হয়। এই ধৰক তেওঁলোকৰ পাৰ্মানেণ্টলি আপোনাৰ বন্ধন গোটৰ মিটিং থাকেই, তাৰোপৰি ৰাজনৈতিক আপোনাৰ মিটিংবিলাক, আপোনাৰ ৰেলীবিলাক ইত্যাদি ইত্যাদি সকলো কামতে মহিলাসকলকে পঠিয়াবলগীয়া হয়। গতিকে পুৰুষসকলে ঘৰ চাফা কৰাটো বা ইত্যাদি ইত্যাদি কামখিনি কৰাটো স্বাভাৱিক। আৰু সেই বিশেষ কাৰণটোতে আজি অসমত যে ঘৰে ঘৰে এই কন্দনৰ সৃষ্টি হৈছে মজিয়াসমূহৰ, টাইলছসমূহৰ, তাৰ ফলতে সৃষ্টি হৈছে বুলি আমাৰ বিশেষজ্ঞ কমিটি, আমাৰ গৃহ যি বিশেষজ্ঞ কমিটি, সেই বিশেষজ্ঞ কমিটিৰ সভাপতিয়ে আমাক জানিবলৈ দিছে। এতিয়া আপোনালোকৰ বিশেষজ্ঞ কমিটিয়ে এই সমস্যাটো সমাধানৰ কিবা উপায় বিশেষ উলিয়াইছে নেকি? বহুত সমস্যাত পৰিছে, সমস্যাটো কেনেকৈ সমাধান কৰিম চিন্তা কৰি মানুহে পাৰ পোৱা নাই। গতিকে আপোনালোকৰ বিশেষজ্ঞ যি এই গৃহস্থী বিশেষজ্ঞ কমিটি আছে, এই বিশেষজ্ঞ কমিটিয়ে কিবা উপায় বিচাৰি উলিয়াইছে নেকি? হয়, সমস্যাটো সমাধান কৰিবলৈ ইতিমধ্যে আমাৰ তৰফৰ পৰা এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি দিয়া হৈছে। আৰু এই কমিটিখনেই এই ভাৰসাম্যটো যাতে সমান কৰিব পৰা যায়, ভাৰসাম্যতাটো যাতে মিলাই দিব পৰা যায়, তাৰ কাৰণে কাম কৰিব। আৰু তাতে আমি কিছুমান নিয়ম ধৰি দিয়া হৈছে যে পুৰুষ আৰু মহিলা সকলোৱে সমান সমান হ'ব লাগিব। যাতে যদি ঘৰখনত 1 তাৰিখে পুৰুষে ঝাৰু মাৰে বা মচে, তেনেহ'লে 2 তাৰিখে মহিলাই, 3 তাৰিখে আকৌ পুৰুষে। তো তেনেকুৱা ধৰণৰ এটা নিয়ম বান্ধি দিয়া হৈছে, যিটো নিয়মৰ জৰিয়তে আমি ভাবোঁ এই সমস্যাটো সমাধান হৈ যাব। অৰ্থাৎ আমি এই সমস্যাটো সমাধান কৰিবলৈ হ'লে এই পুৰুষ মহিলা সকলোৱে সমান সমানকৈ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, এই সমস্যাটো যাতে সমাধানৰ ক্ষেত্ৰত তেওঁ সহায় কৰে। যদিহে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ আমাৰ ফালে সহায় সহযোগিতা নাহে, তেনেহ'লে আমি গুৱাহাটীত গৈ, দিছপুৰত গৈ আমি ধৰ্ণা দিয়াৰ সিদ্ধান্ত এটা কৰি আছোঁ। যদি অহা 3 দিনৰ ভিতৰত এই সমস্যা সমাধান নকৰে, তেনেহ'লে আমি 4ৰ্থ দিনালৈ আমি গৈ তাত দিছপুৰত ধৰ্ণা কাৰ্যসূচী এটা লৈছোঁ। আৰু আমাৰ লগতে সদৌ অসম পুৰুষ বাচন ধোৱা সমিতি, সদৌ অসম পুৰুষ ঝাৰু মৰা সমিতি, সদৌ অসম পুৰুষ কাপোৰ ধোৱা সমিতি, আমি সকলো লগ লাগি, তেওঁলোকেও আমাক সহযোগ কৰিব, সকলো লগ লাগি আমি আন্দোলনৰ সূচনা এটা কৰিম। বিগ ব্ৰেকিং নিউজ, আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজ যে সদৌ অসম পুৰুষ যি গৃহস্থী সমিতি আছে, সেই গৃহস্থী সমিতিয়ে মুখ্যমন্ত্ৰীক জনাইছে যে 3 দিনৰ ভিতৰত যদি এই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰে, তেনেহ'লে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। বিগ ব্ৰেকিং নিউজ পুনৰবাৰ আপোনালোকক জনাইছোঁ, সদৌ অসম পুৰুষ গৃহস্থী সমিতিয়ে যি দাবী জনাইছে, সেই দাবীৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে 3 দিনৰ ভিতৰত সঁহাৰি নজনায়, ঘামি যোৱা পকাবিলাক, ঘামি যোৱা টাইলছবিলাক যদি চাফা কৰি দিয়া বা শুকুৱাই দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে তেওঁলোকে 4 নম্বৰ দিনৰ পৰা এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। এইটো ব্ৰেকিং নিউজ বনাই আছে ছাৰ, আজি মোৰ ঘৰত গৈ ঝাৰু মাৰিব আছে, ঘৰ চাফা কৰিব আছে, মোৰ ব্ৰেকিং নিউজ নবনিলে হৈছে, ছুটি কৰিব পৰা নাই। ঘৰগুনা ডাঙৰীয়া,
আপোনাৰ যি বহুমূলীয়া সময় সেই সময় নষ্ট কৰি আমাৰ মাজত আহি আপোনাৰ বহুমূলীয়া বক্তব্য ইমান ডাঙৰ এটা সমস্যাৰ সময়ত আপুনি যি সমাধান আগবঢ়ালে তাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকল, ঢেৰেকণি চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।